Hello everyone, welcome to my YouTube channel. Namaskar barlo hokkoluke mor YouTube channel re punnorbar swagatam janalu. Gujrat Dwarika to ami Ahmedabad ahi palu. Aji number 6 day vlog aru etia ami goi asu hotelot fresh na market place hoi Kankaria Lake. E ami ahi palu Kankaria Lake. সকলোখিনি মই দেখাই যাম আশা কৰো আপোনালোকে মোৰ ব্লগটো চাই ভাল পাব আৰু যদি মোৰ ব্লগটো চাই ভাল পায় প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সতৰাম দাদ্ৰাম ধাম এই ট্ৰেইনখন ইয়াতে এনেকৈ পেলাই ঘূৰে গোটেই ৰাউণ্ডটো ইয়াতে ঘূৰাব ট্ৰেইন লাইন নিচিনা ইয়াত বনাই দিছে এইখন হৈছে নকটাৰ্নেল চাৰ্জ এক্সট্ৰা লয় ইয়াতে ব'টিং কৰিবৰ কাৰণে যাব পাৰি এইফালে ট্ৰেইনখনত উঠিব পাৰি জু চাব পাৰি বাটাৰফ্লাই পাৰ্ক হয় সেয়া এটা পেটিছ ল'লোঁ এইটো লৈছোঁ ইয়াতে খাই আহিছে এয়া কাংকাৰিয়া লেকৰ পৰা এতিয়া যাম আমি কাংকাৰিয়া লেকৰ পৰা অটত আহিলোঁ ৰিভাৰফ্ৰণ্ট মাল্টি পাৰ্কিং প্লেচ ঘৰতে আহিছোঁ লাইটকেইটা দিলেহে ধুনীয়া লাগিব এয়া হৈছে অটল ব্ৰিজ আৰু এয়া হৈছে সাবৰমতী নদী আৰু এয়া ৰিভাৰফ্ৰণ্ট পাৰ্কিং প্লেচ আৰু এৰিয়াত এই লাইটবোৰ জ্বলিছে অক্ষৰ ৰিভাৰ ক্ৰুজ খন ফেৰী ইমান ধুনীয়া লাগিছে লাইটিংবোৰ অটল ব্ৰিজখন খুবেই ধুনীয়া লাগিছে দেখিবলৈ নাইট ভিউ লাল দৰৱাজা আজি ইভিনিঙত আমি আহমেদাবাদ চাইট চিন কৰিলোঁ আৰু এখন মাৰ্কেট প্লেচত আহিলোঁ শেষত খুবেই ভাল লাগিল আৰু নেক্সট ব্লগ আহমেদাবাদ টুৰ আহি আছে আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং মাই চেনেল বাই